মুকলি বিহুত যাবলৈ এতিয়া ৰেডি হৈছোঁ আবেলি আৰু যিহেতু দিনত কিবা কিবি খেলা হৈছে বিহু বুলি তো সেইবিলাক দেখুওৱা নাই আৰু এতিয়া ভণ্টি মই মা গোটেইকেইটা ৰেডি হৈছোঁ আৰু মেখেলা চাদৰ পিন্ধি আৰু এতিয়া সম্পূৰ্ণ এটা অনুষ্ঠান আছে আৰু লগতে বজাৰৰ পৰা অহা আৰু বহুত ঠাইৰ পৰা অহা মানে এই বিহু পাৰ্টি আহিছে তো আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰি আপোনালোকে চাই থাকিব আৰু এতিয়া আৰম্ভ হৈছে আপোনালোকে শুনা চাগে পাইছে যিহেতু আমাৰ ফিল্ডতে হয় য'ত মানে আপোনালোকে পালনামখনো দেখা পায় তো পালনামৰ লগত চাগে দেখাই পাইছে তাতে হ'ব তো আপোনালোককো দেখাম তো বহুত ভাল লাগিছে আৰু আমাৰ গাঁৱত মানে এনেকা মুকলি বিহু হোৱাৰ কাৰণে চাই ভাল লাগে আৰু আমি মানে চাই আছোঁ আৰু এইফালে ভাল চেণ্ট্ৰেল জাগা আৰু বিহুৰ শুভেচ্ছা দিয়ক আৰু এইফালে আমাৰ পেহী আছে পেহী মানে বিহু ইয়াতে আহি মানে অনুভৱটো কওক আৰু আমাৰ ইয়াতে মানে বিহু পাতি বহুত বেছি ভাল লাগে আৰু এইবাৰে সৈতে আমাৰ মানে 2বাৰ বিহু পতা হৈছে মুকলি বিহু এতিয়াও মানে চলি আছে আৰু তো চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে যিহেতু নাচনীকেইজনীৰ মাজত আমাৰ ধুনুও মানে নাচি আহিল আজি মানে তাইৰ মানে নাচাৰ এটা হেঁপাহ আছিল আজি তো তাই মানে পুটুককৈ যাই কিনে তাহাঁতৰ লগত মানে নাচি দিলে তো বহুত বেছি ভাল লাগিলে আমিও চালোঁ আৰু লগতে আপোনালোককো কেপচাৰ কৰি লিখিবলৈ চেষ্টা কৰিলোঁ আৰু তাইক সুধিছোঁ মানে আকৌ নাচিবনে নাই সেইখিনি লগৰ মানে ভাস্বতীয়ে ৱৰ্ল্ড ৰেকৰ্ড বনাই থৈ আহিল আৰু এক্সপিৰিয়েঞ্চটো কোৱা হয় এক্সপিৰিয়েঞ্চ খুবেই ভাল 11জন নাচনীৰ মাজত আমিও এজনী ভাল লাগিছে আৰু আমি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী দুইজনৰ আগত নাচিব পাইছোঁ আমাৰ খুব ভাল লাগিছে ওচৰৰ পৰা দেখিছা একদম ওচৰৰ পৰা মামা আৰু আমাৰ ককা এজনকে একেলগে দেখা পাইছোঁ আমি বহুত বেছি ভাল লাগছে আজি আহাতেও মানে নাচিব ৱৰ্ল্ড ৰেকৰ্ডৰ যিকেইজন মানে আমাৰ ইয়াৰ পৰা গৈছিল তাহাঁতেও মানে নাচিব আৰু আপোনালোকক আহাৰ পাৰফৰ্মেঞ্চ দেখাম এইফালে মানে আহাতেও গৈছিল ৱৰ্ল্ড ৰেকৰ্ড বনাবলৈ আৰু কেনেকুৱা পালা তাতে গৈ
বহুত ভাল এক্সপেৰিয়েন্সটো বঢ়িয়া এক্সপেৰিয়েন্স আৰু হলে আৰু যাব মন যোৱা এক্সপেৰিয়েন্স এতিয়া আমি মিছ কৰি আছো ইমান ভাল ফেচিলিটি আৰু অলপ গৰম লাগিছে গৰম চৰম লাগিছিলে ভাল লাগিছে ৰ'দ বেছি গৰম আমি সহ্য কৰিব পৰা আৰু এই মুখৰ অৱস্থা দেখিছে আমাৰ চান কলা হৈছে এতিয়া হোম ৰেমেডি কৰি আছো তথাপিও তৰণি পৰা নাই ইমান কিলো নাচনি আমি একেলগে পাৰফৰ্ম কৰিছো ধুলীয়া উইথ ধুলীয়া বহুত ভাল লাগিছে আমি যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ পাইছো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগেই পাই থাকিছো আৰু বহুত আমাৰ চবেই মানে মামা হয় না সম্বৰ্ধনা দিছে আজি ভিডিঅ'ৰ ক্লিপ ৰাখিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম তো আমি গোটেইকেইজনী মানে এনেকৈ চাই আছোঁ আৰু বিহু পাৰ্টি আছে বহুত ঠাইৰ পৰা অহা সেইবিলাকো দেখাম আপোনালোকৰ আগত তো ভিডিঅ'টো চাই থাকিব আমাৰ মানে গান যিখিনি গান গাল মানে হেবাংগই গান গাইছে বহুত বেছি ভাল গান গাইছে আমি বহুত বেছি এনজয় কৰি নাচিলোঁ আৰু তো কিমান দিন আগৰ পৰা এনেকৈ গান গাওঁ বন্ধু বান্ধৱী তথা ভাই বন্ধুসকল আচলতে ইয়াত আজি মানে প্ৰথম আহিলোঁ পোনপ্ৰথমে মই আপোনালোকলৈ ইমান ধুনীয়াকৈ সহযোগ কৰিছে সঁচাকৈ বহুত বেছি ভাল লাগিল ৰঙালী বিহুৰ শুভেচ্ছা নাছিলোঁ ইমানখিনি ৰাইজে মৰম বা তথা মোৰ আন্তৰিক অভিনন্দন এই জনাইছোঁ ভিডিঅ'বিলাক চাই থাকোঁ ভাল লাগে আৰু আপোনালোকৰ বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাই তো এইখিনিয়ে আৰু ইয়াৰো এটা চেনেল এই মুকলি বিহু অনুষ্ঠানটো মোক কোনজনাই নীলিম হিমাংক বুলি আছে যোৱা পৰহি আপোনালোকে গৈ কিনে আপোনালোকে 4টা বজাতে পৰা মৰম দিব তাকেতো আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকে চাই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে জল্দি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটোও প্ৰেছ কৰিব আৰু যিহেতু 1Kৰ বহুত ওচৰত আছোঁ তেনেহ'লে জল্দি ছাবস্ক্ৰাইব কৰক আৰু ইয়াৰে পিছতে আপোনালোকক মজা ভিডিঅ' আপোনালোকৰ ওচৰলৈকে আনিবলৈ চেষ্টা কৰি থাকিম আপোনালোকে ছাপোৰ্ট কৰিব